আমাৰ তামোলপুৰ জিলাত আমি ৰাজ্যিক নেতৃত্বৰ নিৰ্দেশ মৰ্মে প্ৰতিটো মণ্ডলত বুথ পৰ্যায়ৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ সৈতে মত বিনিময় অনুষ্ঠান কৰি আছে আৰু তাৰে অংশ হিচাপে আজি আমি শুক্লাই চেৰফাং মণ্ডলত এই কাৰ্যসূচী চলাই আছোঁ। ইয়াৰ সৈতে সংগতি ৰাখি আমাৰ এই অঞ্চলৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বহুকেইগৰাকী বি পি এফ দলৰ জ্যেষ্ঠ নেতাই আজি ইয়াত যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা প্ৰকাশ কৰি আৰু আমাৰ নীতি আদৰ্শ তেখেতসকলে গ্ৰহণ কৰাৰ প্ৰতি সদিচ্ছা দেখুৱাই তেওঁলোকে যোগদান কৰিছে। আমি ভাবোঁ যে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে যি যোগদান কাৰ্যসূচীত বি পি এফকে ধৰি ভালেকেইটা দলৰ যি কাৰ্যকৰ্তাই আজি আমাৰ দলত যোগদান কৰিলে তাৰ জৰিয়তে অহা সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ বিশেষভাৱে শুক্লাই চেৰফাং পৰিষদীয় সমষ্টি তথা শুক্লাই চেৰফাং মণ্ডলত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি আৰু অধিক শক্তিশালী কৰাত তেওঁলোকেও অনবদ্য ভূমিকা ল'ব বুলি আমি বিশ্বাসী আৰু তেওঁলোকৰ যি আস্থা দেখিবলৈ পাইছোঁ সেই আস্থাৰ জৰিয়তে এই কথাৰ উমান পায় যে অহা সময়ত শুক্লাই চেৰফাং সমষ্টিত ইতিমধ্যে আমাৰ EM আছে পাৰিষদ আছে, তেওঁ বৰ্তমান BTR-ৰ EM। গতিকে অহা সময়ত দলীয় প্ৰাৰ্থিত্ব লাভৰ পিছত যিগৰাকী প্ৰাৰ্থীয়ে দলীয় প্ৰাৰ্থিত্ব লাভ কৰিব তেওঁকো জয়যুক্ত কৰাত এইসকল নতুন সদস্যও বিশেষ ভূমিকা ল'ব বুলি আমি আশাবাদী। আমি যি নিৰ্বাচনে নহওক প্ৰত্যেকটো নিৰ্বাচনে ভাৰতীয় জনতা পাৰ্টীয়ে অত্যন্ত গুৰুত্ব সহকাৰে লয়। গতিকে এইবাৰৰ এই পৰিষদীয় নিৰ্বাচন BTR-ৰ পৰিষদীয় নিৰ্বাচনো ভাৰতীয় জনতা পাৰ্টীয়ে অত্যধিক গুৰুত্ব সহকাৰে লৈছে। হয়, আমি ইতিমধ্যে এই ক্ষেত্ৰত আপোনালোকৰ সন্মুখতে প্ৰকাশ কৰিছিলোঁ যে DC তথা আমাৰ যি এই অঞ্চলৰ তামোলপুৰ জিলাৰ যি অভিভাৱক মন্ত্ৰী আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু বিভাগীয় মুখ্য যি অভিযন্তা আছে তেওঁকো আমি অৱগত কৰাইছিলোঁ বিভিন্ন সময়ত। আমাৰ এই অঞ্চলৰ EM ৰণেন নাৰ্জাৰী ডাঙৰীয়াই, আমাৰ জিলাৰ সভাপতি ভিক্টৰ দাস ডাঙৰীয়া সকলোৱে এই ৰাস্তাটোৰ বিষয়ে পথটোৰ বিষয়ে অৱগত কৰাইছিল আৰু সেই অৱগত কৰোৱাৰ পিছত আমি মাননীয় আমাৰ এই অঞ্চলৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো এই বিষয়ত গুৰুত্ব আৰোপ কৰাৰ কাৰণে আমি সকলোৱে লগ লাগি তেখেতক অনুৰোধ জনাইছিলোঁ আৰু সেই অনুৰোধ মৰ্মে মাননীয় সাংসদ মহোদয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে এই কথা বতৰা প্ৰত্যক্ষভাৱে পাতিছে আৰু তেখেতে জানিবলৈ দিছে যে ইতিমধ্যেই মুখ্যমন্ত্ৰী মহোদয়ে বিশেষভাৱে আমাৰ মহৰীপাৰাৰ পৰা বগামাটিলৈকে এই পথছোৱাৰ কাম কাজৰ সৰজমিন তদন্ত চলাই ইয়াৰ ডিটেইল প্ৰজেক্ট ৰিপৰ্ট মুখ্য অভিযন্তাই আহি নিজে সংগ্ৰহ কৰি লৈ গৈছে আৰু অহা কেইদিনমানৰ ভিতৰতে আমাৰ এই পথছোৱাৰ টেণ্ডাৰ হ'ব আৰু কাম কাজৰ শুভাৰম্ভ হ'ব বুলি মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই আমাক জানিবলৈ দিছে। এই চেগতে আমি তামোলপুৰ জিলাৰ সমূহ বিষয়ববীয়াৰ সৈতে আমি আৰু এই বিশেষকৈ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ EMকে ধৰি সকলোৱে আমি আমাৰ এই অঞ্চলৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুক্লাই চেৰফাং অঞ্চলত আমাৰ স্থিতি অত্যন্ত শক্তিশালী আৰু এই ক্ষেত্ৰত আজিৰ যি যোগদান কাৰ্যসূচী এই যোগদান কাৰ্যসূচীয়ে এই কথাৰ উমান দিয়ে যে অহা সময়ছোৱাত আমাৰ যি শক্তি আছিল সেই শক্তি আৰু অধিক বৃদ্ধি পাব তেওঁলোকৰ ইয়াত যোগদানৰ জৰিয়তে আৰু অহা সময়ছোৱাত বহুতো কাৰ্যকৰ্তা বিভিন্ন দলৰ যোগদানৰ কাৰণে আমাৰ সৈতে যোগাযোগ কৰি আছে। EM ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰি আছে, মণ্ডল সভাপতি ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰি আছে, জিলা সভাপতি মহোদয়ৰ সৈতে যোগাযোগ কৰি আছে, আমাৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰি আছে। অহা সময়ত ইয়াতকৈ আৰু বৃহৎ হাৰত এটা যোগদান কাৰ্যসূচী আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাব। আমি আশা ৰাখিছোঁ যে সকলো বুথৰ পৰা প্ৰত্যেকটো দলৰ সকলো কাৰ্যকৰ্তাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নৰ যি যাত্ৰা সেই যাত্ৰাত অংশগ্ৰহণৰ বাবে আগবাঢ়ি আহিব বুলি আমি আশাবাদী, কাৰণ সকলোৱে এই যাত্ৰা আগবঢ়াই নিয়াৰ প্ৰতি আগ্ৰহী আৰু সেইকাৰণে আমি ভাবিছোঁ যে তেখেতসকলৰ যি উমান পাইছে এই উমান পাই আমি ভাবিছোঁ যে অহা সময়ছোৱাত শুক্লাই চেৰফাঙকে ধৰি আমাৰ তামোলপুৰ জিলাৰ 6টা পৰিষদীয় সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা বিভিন্ন দলৰ কাৰ্যকৰ্তাক আমি দেখিবলৈ পাওঁ। আজি ভাৰতীয় জনতা পাৰ্টীত ভালেকেইগৰাকী লোকে যোগদান কৰিছে, প্ৰায় 25-30 জন আজি বিশেষ পদত অধিষ্ঠিত লোকে যোগদান কৰিছে, কিন্তু অহা সময়ত আজিয়ে তালিকাভুক্ত হৈছে। তালিকা ইতিমধ্যে ৰণেন নাৰ্জাৰী ডাঙৰীয়াই বনাই আছে আমাৰ মণ্ডল সভাপতি ছত্ৰ সিং ডাঙৰীয়াৰ সৈতে যে খুব সোনকালে কেইবা শতাধিক লোকে বিভিন্ন দলৰ আমাৰ এই মণ্ডলত যোগদান কৰিব।